বেংগল ছিংগাৰ আৰু মই অসমৰ পৰা 11 দিন গান গাইছোঁ। এটা যদি সৰু কিবা গান গাই দিব না যদি বৃষ্টাৰ হে অপাৰ কৰি হাহাকাৰ। ভাই আহি যাওক। গছ বচাবৰ কাৰণে কেনেকৈ ঘৰ বনাইছে। অ' মাই গড। এইটো চাওক পাখৰি গছ, কিন্তু ওপৰত চাওক খেজুৰ গছ। এইটো ঘৰত চব বস্তু অদ্ভুত আৰু অদ্ভুত বস্তু আছে, আপোনালোকক দেখাই আছোঁ। একেই চকাম জনাইছোঁ আৰ্টিক্স ব্লগছলৈ। আৰু এইটো নেক্সট ভিডিঅ' মানে আপোনালোকে ঝৰ্ণাৰ ভিডিঅ'টো চালে একদম ধামাকা কৰিলোঁ। এইবাৰ এটা ডেঞ্জাৰ ঘৰলৈ গৈ আছোঁ, যিটো ঘৰটো গছ বচোৱাৰ কাৰণে, আমি গছবিলাক কাটি দিওঁ, গছ বচোৱাৰ কাৰণে কি কৰিছে এটা অদ্ভুত কাম। সেয়া ডিম্পুদাহঁতেও যাই আছে। ডিম্পুদা, গছ বচোৱাৰ কাৰণে মানুহ কি কৰিব পাৰে আজি দেখাম। তো এইবাৰ আমি যাবলৈ ৰেডি হ'লোঁ, ডিম্পুদাহঁতেও হ'ল, ধুনীয়াকৈ আমি যাম। মন্তদা যাব যাম হ'লোঁ যাবলৈ। আমি একদম এইবাৰ গাড়ীৰে যাম, কাৰণ বাইকেৰে নাযাওঁ। এইবাৰ গৈ ভাই আহি যাওক। আহি বহুত অপেক্ষাৰ অন্তত চাগে আহি পালোঁ। এইটোৱে ঘৰ আহিল, নামিব লাগে আৰু চালোঁ। গাইজ ফাইনেলি আহি পালোঁ। এইটোৱে সেইটো ঘৰ। ইয়াতে 6ডাল গছ আছে, আগত 6ডাল গছ আছে। এই 6ডাল গছ নকটাকৈ মানে মানুহক এটা শিক্ষা দিয়া নিচিনাকৈ ঘৰটো তৈয়াৰ কৰিছে। মানে মানুহজনৰ ইচ্ছা আছে বিল্ডিং বান্ধিব, কিন্তু মানুহজনৰ ইচ্ছা আছে গছকেইটা নকটাকৈ কেনেকৈ বিল্ডিং বান্ধিব। কিন্তু আমি কি কৰোঁ, কাটি দে, তাৰপিছত বিল্ডিংটো বান্ধি দে। সেইটোৱে গছ বচাবৰ কাৰণে কেনেকৈ ঘৰ বনাইছে। অ' মাই গড। আৰু এটা বস্তু মই চালোঁ, এইটো চাওক পাখৰি গছ, কিন্তু ওপৰত চাওক খেজুৰ গছ। এইটো ঘৰত চব বস্তু অদ্ভুত আৰু অদ্ভুত বস্তু আছে, আপোনালোকক দেখাই আছোঁ। মানে ডেঞ্জাৰ বস্তু। এইটো চাওকচোন, ওপৰত খেজুৰ গছ, তলত পাখৰি গছ, তলৰখিনি দেখাই নাযায়। ধুনীয়াকৈ এইটো চাওক, এইবিলাক একদম অৰিজিনেল নাৰিকলৰ গছ। এইটো চাওক, এটাকৈ শিক্ষা দি গৈছে। নাৰিকল গছ ৰুব লাগিব, হ'ব লাগিব, তাৰপিছত বেটাই বনাব পাৰিব। কিন্তু এইটো নাৰিকল গছ অলৰেডি আছিলে, কিন্তু দাদাৰ মানে দেউতাই কৈছে নাৰিকল গছ নকটাকৈ কেনেকৈ বনাব পাৰে, কিন্তু দাদাৰ আকৌ বিল্ডিং লাগে, সেইকাৰণে এইটো এটা শিক্ষা দিছে। আৰু ইয়াতে চাওক চাহ গছৰ বাগান এনেকৈ লগাই থৈছে। আৰু ভিতৰত যিটো ঘৰটোৰ ভিতৰত চালে পাগলা হৈ যাব। তো এনেকৈ আমি লাহে লাহে সোমাই গৈ আছোঁ ঘৰৰ ভিতৰত। আৰু চাওক না, আল্ট্ৰা লেভেলৰ ঘৰৰ ভিতৰটো। ভাড়াঘৰ এলবাম, তাৰপিছত চিনেমা হিট লিষ্ট আৰু এনেকৈ জেনিট ফিল্মছৰ এলবামত বহুত মই কৰিছিলোঁ এট দ্য টাইম, যেতিয়া মই য়ং আছিলোঁ। আপোনালোকৰ এই ঘৰটোতো বহুত শ্বুটিং হৈছে নেকি ফিল্মৰ? শ্বুটিং এতিয়ালৈ নেপালৰ পৰা হ'ল 4-5টা, ভূটানৰ পৰা হ'ল, আৰু অসমৰো আমাৰ খিলঞ্জীয়া যিবিলাক ৰাজবংশী ল'ৰা ছোৱালী, তেওঁলোকে ঘৰটো কিবা এটা ভাল পাইছে, সেইটো কাৰণে হয়তো আহি শ্বুটিং কৰে। আকৌ মই যিমান পাৰোঁ যি আছে মই প্ৰভাইড কৰোঁ। এই ঘৰটো অপেনিংটো কোনে কৰিছিল? এই ঘৰটো মানে একচুৱেলি জুবিন গাৰ্গ অহাৰ কথা আছিল, কিন্তু তেওঁৰ কিবা প্ৰব্লেম আছিল কাৰণে মানুহ চবেই নাহি এই ঘৰটো অপেনিং কৰিছিল। লগত তেওঁৰ বন্ধু বান্ধৱ আহিছিল, আৰু মই যিমান মই পাৰোঁ শুশ্ৰূষা কৰিছিলোঁ, আহিছিল। মই বিৰাট ভাল পাইছোঁ। ওপৰত গৈ আছোঁ মই নাৰিকলৰ গছবিলাক চাবলৈ। বহুত ধুনীয়া ঘৰ। আপোনালোকক ঘৰটো দেখালোঁ, চাওক না কি ধুনীয়া লাগে। আৰু ইয়াৰ পৰা বাহিৰত চবখিনি মই দেখাই আছোঁ ৰ'ব। ধুনীয়াকৈ আমি ওলাই আহিলোঁ। চাওক এইবোৰে নাৰিকল গছ, সেইবোৰ মানুহক যিবোৰ শিক্ষা দিছে, সঁচাকৈ আপোনাৰ ঘৰত আহিলে গম পাব যে কেনেকুৱা কি শিক্ষা দিব খুজিছিল। আৰু সঁচাকৈ ধুনীয়াকৈ বনাইছে। আপোনালোকেও গছ সুৰক্ষা কৰক। চাওক সঁচাকৈ আপোনালোকে এই ঘৰটোত আহিলে গম পাব। চাওক এইটো ছজনাৰ গছ, মানে এনেকুৱা মানে আপোনালোকক বস্তুখিনি দেখিব পাৰিব। সঁচাকৈ চাওক চব বস্তুৱেই আপুনি ইয়াৰ পৰা চালে, চাহপাতৰ বাগানৰ মাজত ঘৰটো, বাপৰে বাপ, আল্ট্ৰা লেভেলৰ বনাইছে সঁচাকৈ। ঘৰত চাওক গছ থছ একো কথা নাই। তাৰপিছত 11 দিন আমি মানে কি বেংগল ছিংগাৰ আৰু মই অসমৰ পৰা 11 দিন গান গাইছোঁ। এটা যদি সৰু কিবা গান গাই দিয়ে ভূপেন হাজৰিকাৰ। বৃষ্টাৰ হে অপাৰ কৰি হাহাকাৰ কৰে হুংকাৰ, এনেকৈ গাইছিলোঁ। হৈ গ'ল ধুনীয়াকৈ ভিডিঅ' ৰেডি। ডিম্পুদা যাবলৈ ওলাইছে, চালোঁ। এতিয়া ডিম্পুদাক বাই বাই দিব লাগিব ইয়াৰ পৰা। মন্ত ভাই বাই বাই, বাকী বিদ্যুৎ বাই বাই।